আপোনাৰ দোকানলৈ কিবা বস্তু আগবঢ়াব বিচাৰিছোঁ, আপুনি ল'ব পাৰিব নোৱাৰিব? পাৰিম। এনেকুৱা সহায় পালে মই বহুত ভাল পাওঁ। এতিয়ালৈকে যেতিয়া বৰ্তমান সহায় কৰা মানুহ এনেকুৱাকে এতিয়ালৈকে ওলোৱা নাই। আপুনি যে মোক যে সহায় কৰিছে, আপোনাৰ ওপৰত ধন্যবাদ জ্ঞাপন থাকে। আচ্ছা দাদা, মই ইয়ালৈ আহিলোঁ আপোনাৰ ওচৰলৈ। আপোনাৰ এই ব্যৱসায় কৰি থকা কিমান দিন হ'ল? ব্যৱসায় কৰা মোৰ বেছি নহ'লেও 20 বছৰমান হৈছেগৈ। এইটো দি দোকান দি আপুনি কেনেকৈ চলি আছে? চলিব মানে বহুত অসুবিধা। দিনটো দোকান কৰিলেও অতি বেছি 300, কিন্তু আগত ভাল আছিল। কিন্তু এতিয়া মানে চলাটো বহুত টান, অসুবিধা। দিনটো দোকান কৰিলেও চাউল 1 কেজি নিবলৈ কাৰণে টান পৰি যায়। কেতিয়াবা লঘোণেও থাকিব লাগে। আপোনাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত এতিয়া বৰ্তমান আমি দুজনেই আছোঁ। অসুবিধা হৈ আছে, আপোনাক কোনোবাই হেল্প কৰিছেনে আজিলৈ? আজিলৈকে কোনো হেল্প কৰা নাই। আজিলৈকে এনেকুৱা হেল্প কৰা মানুহ আজিলৈকে ওলোৱা নাই। এখন দোকান দি আপোনালোকৰ চলোতে বহুত কষ্ট হৈ আছে। বৃহৎ কষ্ট, বহুত কষ্ট মানে ভোগ কৰি আজিলৈকে জীয়াই আছোঁ।